এটা বিতৰ্কিত ফেচবুক ষ্টেটাছ। এটা ফেচবুক ষ্টেটাছে জ্বলাইছে গোলাঘাট। বিতৰ্কিত ষ্টেটাছৰ বাবে 12 ঘণ্টীয়া গোলাঘাট জিলা বন্ধ। এদিন দুদিন নহয়, বিগত 4 দিন ধৰি উত্তপ্ত হৈ আছে গোলাঘাট জিলা। এয়া মঙলবাৰৰ দৃশ্য। আব্দুল আজিজ নামৰ এইজন যুৱকৰ এটা বিতৰ্কিত ফেচবুক ফটোৰ বাবে অনুসূচিত জাতি ছাত্ৰ সন্থাই গোলাঘাট জিলা বন্ধৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সোশ্যাল মিডিয়াত এটা ঘৃণনীয় বাক্য প্ৰকাশ কৰিছে। তাৰ প্ৰতিবাদত আমি আজি 4-5 দিন মেৰাপানী ঘেৰাও কৰিছোঁ। মেৰাপানীত আমি দিনে ৰাতি এটা কাৰ্যসূচী সম্বোধন কৰিছোঁ। তথাপিও কিন্তু গোলাঘাট প্ৰশাসনৰ আজি পৰ্যন্তলৈকে গা লৰা নাই। ৰাজপথত টায়াৰ জ্বলাই গোলাঘাট নগৰৰ ভিন্ন স্থানৰ লগতে মেৰাপানীতো প্ৰতিবাদ সাব্যস্ত কৰিলে অনুসূচিত জাতি ছাত্ৰ সন্থাই। প্ৰতিবাদকাৰীৰ হুংকাৰ 12 ঘণ্টাৰ ভিতৰত আমচুৰ বিতৰ্কিত সাধাৰণ সম্পাদক আব্দুল আজিজক গ্ৰেপ্তাৰ নকৰিলে আৰু অধিক জংগী হ'ব এই আন্দোলন। আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ গোলাঘাট প্ৰশাসনক, যদি আজি 12 ঘণ্টাৰ ভিতৰত যদি আব্দুল আজিজক সি লাগে য'তে থাকক পাতাল ফালি হ'লেও যদি আব্দুল আজিজক আনি গ্ৰেপ্তাৰ কৰিব নোৱাৰে, জেল হাজতলৈ প্ৰেৰণ কৰিব নোৱাৰে, তেন্তে ইয়াতকৈ ভয়ানক কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আজি যেনেকৈ গোলাঘাট ডিষ্ট্ৰিক্ট বন্ধ হৈছে, হয়তো কাইলৈ হ'ল অসম, পৰহিলে ভাৰতবৰ্ষ বন্ধ, তেনেকৈ বন্ধ প্ৰতিবাদ চলিয়ে থাকিব। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, গোলাঘাট আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে ছ'চিয়েল মিডিয়াত এনে বিতৰ্কিত মন্তব্য কৰি মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে আমচুৰ তথাকথিত বিতৰ্কিত এই নেতাগৰাকীয়ে। ইফালে আব্দুল আজিজক গ্ৰেপ্তাৰ কৰাৰ দাবীত গোলাঘাট জিলাত জ্বলিল উপায়ুক্তৰ প্ৰতিকৃতি। গোলাঘাটৰ পৰা কেমেৰা পাৰ্চন সুজিতৰ সৈতে সমীৰণ দিগন্ত আৰু মেৰাপানীৰ পৰা আলী হুছেইন, নিউজ লাইভ।